নমস্কাৰ বন্ধুসকল, মোৰ নাম মিনহাজুল খান আৰু আপোনালোকৰ সন্মুখত লৈ আহিছোঁ নতুন এটা ভিডিঅ'। তো বন্ধুসকল, কোনে PM-Kisanৰ পইচা লাভ কৰিব নোৱাৰিব, কোনে PM-Kisanৰ পইচা নাপাব, তাৰ কাৰণে ভিডিঅ'টো মই বনাইছোঁ। নতুন আপডেট হয়, যদি আপোনালোকে জানিবলৈ ইচ্ছা কৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বন্ধুসকল, কোনে পইচা লাভ কৰিব আৰু কোনে পইচা লাভ কৰিব নোৱাৰিব, তাৰ কাৰণে মই ভিডিঅ'টো বনাবলৈ ইচ্ছা কৰিছোঁ। তো বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এইটো লাল বটন আছে ছাবস্ক্ৰাইব বটন, এইটোত ক্লিক কৰি ছাবস্ক্ৰাইব কৰিব আৰু তাৰ লগতে বেল আইকন ঘণ্টা বটন সেইটো অল কৰি দিব। অল কৰি দিয়াৰ লগে লগে যেতিয়াই মই নতুন ভিডিঅ' আপলোড কৰি থাকিম তেতিয়াই আপোনালোকে নটিফিকেশ্যনটো পাই যাব, লগে লগে আপোনালোকে ভিডিঅ'টো চাব পাৰিব। মই এনেকুৱা ধৰণৰ যিকোনো নতুন আপডেট আহিলে স্কিমৰ বিষয়ে মই ভিডিঅ' আপলোড কৰি দিওঁ। তো বন্ধুসকল, বেছি কথা নকৈ মই ভিডিঅ'টোৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ। তো বন্ধুসকল চাওক, মই PM-Kisan বুলি চাৰ্চ কৰিম। PM-Kisan চাৰ্চ কৰাৰ পিছত স্কিমৰ বিষয়ে মই গোটেইখিনি আপডেট দি দিম আপোনালোকক। নতুন আপডেট কি আহিছে তাৰ বিষয়ে মই আজি আপোনালোকক জনাই দিম। তো বন্ধুসকল, PM-Kisanৰ পইচা কোনে পাব আৰু কোনে নাপাব এইটো জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকক। আৰু আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোকে জানিবৰ কাৰণে। তো বন্ধুসকল চাওক, PM-Kisan ৱেবছাইটটো চাৰ্চ কৰোঁ। চাৰ্চ কৰাৰ পিছত মই আপডেটখিনি আপোনালোকক এটা টপিক কৈ আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম, আপোনালোকে বুজি পাব। তো PM-Kisan ৱেবছাইটটো চাৰ্চ কৰক, আপুনিও চাব পাৰে কি আপডেট আহিছে। ইয়াত চাওক, আপোনালোকে ফাৰ্ষ্ট টাইম কেইটামান ইয়াৰ ডেছবৰ্ড আহিছে। ডেছবৰ্ডত কি অপশ্যন আছে, হোম অপশ্যন আছে, ভালে কেইটামান অপশ্যন আছে। আমাৰ বেছি ইম্পৰ্টেণ্ট হয় বেনিফিচিয়াৰী ষ্টেটাছ, ফাৰ্মাৰ কৰ্নাৰ বুলি অপশ্যন আছে সেইটো, আৰু এটা আছে ৰিপৰ্ট। দুটা অপশ্যন আছে। এই দুটা অপশ্যন আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় PM-Kisanৰ ষ্টেটাছ জনাৰ কাৰণে। তো চাওক, বৰপেটাত বহুতো এনৰলমেণ্ট হৈ গৈছে, তাৰে কাৰণে অলপ কিবা ফিজিকেল ভেৰিফিকেশ্যনৰ কিবা অৰ্ডাৰ আহিছিল, তাৰ কাৰণে ফিজিকেল ভেৰিফিকেশ্যন হৈ গৈছিল। ফাৰ্ষ্ট টাইম দিয়া হৈছিল 5% ফিজিকেল ভেৰিফিকেশ্যন 45 ডেজৰ ভিতৰত, আৰু ছেকেণ্ড তাৰপিছতে দিয়া হ'ল 15% ভেৰিফিকেশ্যন ফিজিকেল ভেৰিফিকেশ্যন 45 ডেজৰ কাৰণে। 45 ডেজৰ কাৰণে ফিজিকেল ভেৰিফিকেশ্যন 45 ডেজৰ কাৰণে 15% ফিজিকেল ভেৰিফিকেশ্যনৰ কিবা অৰ্ডাৰ আহিছিল। আৰু চাওক, মই এটা PDF ডাউনলোড কৰিলোঁ। ইয়াত বহুত ইম্পৰ্টেণ্ট কিছু আপডেট আছে। আপোনালোকে এই PDFটো ডাউনলোড কৰি চাব যে কেনেধৰণৰ আপডেট আহিছে নতুন। গাইডলাইনত গৈ অপাৰেশ্যনেল গাইডলাইন, তাৰপিছত নিউ এটা অপশ্যন আহিব, সেইটো ক্লিক কৰি আপোনালোকে PDFটো ডাউনলোড কৰি ল'ব আৰু ভালকৈ পঢ়ি চাব। যদি সেইটো মই পঢ়ি আপোনালোকক শুনাবলৈ খোজোঁ তেনেহ'লে ভিডিঅ'টো 2 ঘণ্টাৰ ওপৰত হৈ যাব। তাৰ কাৰণে মই ভিডিঅ'টোত থুলমূলকৈ আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ যে আপোনালোকে যদি PM-Kisanত এনৰলমেণ্ট কৰিছে বা আপোনাৰ এনৰলমেণ্টটো হৈ গৈছে কৰাইছে, তেনেহ'লে আপোনালোকে কিমান তাৰিখত 2019ত পে'মেণ্টবিলাক কিমান তাৰিখৰ আগত আপোনালোকে 3টা কিস্তি আপোনালোকে লাভ কৰিব পাৰিব। যদি আপোনালোকে এটা কিস্তি পাইছে, ছেকেণ্ড কিস্তি পোৱা নাই, এও কি কৰিব, আৰু ছেকেণ্ড কিস্তি পাইছে, থাৰ্ড কিস্তিটো পোৱা নাই, তেনেহ'লে তেওঁ কি কৰিব, আৰু 3টা কিস্তি ধৰি যিজনে পাইছে তেওঁ কি কৰিব। এইটো ভিডিঅ'ত সকলো তথ্য মই আপোনালোকক দিম। আৰু কিছুমানৰ ৰিজেক্ট হৈ গৈছে, কি ৰিজেক্ট হ'ল, কিহৰ কাৰণে ৰিজেক্ট হ'ল, সেইখিনি মই আপোনালোকক জনাই দিম। আৰু ৰিজেক্ট হৈ যোৱাৰ পিছত আপোনালোকে কি কৰিব তাৰ কাৰণে মই অলপ থুলমূলকৈ আপডেট দিবলৈ চেষ্টা কৰিম। যদি কোনোবাৰ ফাৰ্ষ্ট ইনষ্টলমেণ্ট পাইছে, কোনো ভয় নাই, তেওঁ ছেকেণ্ড আৰু থাৰ্ড একেলগেও পাব লাষ্ট ডেটৰ আগত। আৰু যিজনে ছেকেণ্ড ইনষ্টলমেণ্টটো পাইছে আৰু ফাৰ্ষ্ট ইনষ্টলমেণ্টো পাইছে, তেওঁ থাৰ্ড ইনষ্টলমেণ্ট 31 মাৰ্চৰ 2020ৰ আগতেই তেওঁ লাভ কৰিব। আৰু যিজনে 3টা কিস্তি পাইছে তেওঁৰো একো কৰিব নালাগে, তেওঁ অনলি ৰিনিউৱেল বা কিবা এটা অপশ্যন আহিব, সেইটো
কৰি দিলে তেওঁলোকৰো থাৰ্ড 2020 ফাৰ্ষ্ট ইনষ্টলমেণ্ট পাই যাব। তো যদি কোনো ধৰণৰ আপডেট আহে ইয়াৰ মাজতো তেনেহ'লে মই আপোনালোকক জনাই দিম। আৰু চাওক, যিজনৰ ৰিজেক্ট হৈ গৈছে তেওঁ কি কৰিব। যিজনৰ ৰিজেক্ট হৈ গৈছে তেওঁ একো কৰিবলৈ নাই, তেওঁ অনলি এটা এপ্লিকেশ্যন লিখিব আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত এইটো দি দিব, জমা কৰিব। য'ত এনৰলমেণ্টটো হৈছিল তেওঁৰ তাতে জমা কৰি দিব। তেওঁলোকে সেই ডেটাখিনি চাব, চোৱাৰ পিছত যদি কোনো ভুল ত্ৰুটি আছে তেনেহ'লে সেইটো তেওঁলোকে কাৰেকশ্যন কৰি দিব। আপোনালোকে য'ৰ পৰা আপোনালোকে এনৰলমেণ্টটো কৰাইছিলে তাতে গৈ আপোনালোকে এপ্লিকেশ্যনটো দিব আৰু কিছুমান ভেলিড নথিপত্ৰ দিব আৰু আপোনাৰ ভেলিড বেংক একাউণ্টটো দিব। আপোনালোকৰ পইচা আকৌ আহিব। তো যিজনৰ পে'মেণ্ট ষ্টপ বাই ষ্টেট দেখুৱাইছে তেওঁলোকে কি কৰিব। যদি চাওক, যদি আপোনাৰ একাউণ্টটো PFMS বেংকৰ পৰা একচেপ্ট কৰিছে তেনেহ'লে আপোনাৰ একো কৰিব নালাগে। ফাৰ্ষ্ট ইনষ্টলমেণ্টত আপোনালোকে কেনেকুৱা দেখাইছে বা ছেকেণ্ড ইনষ্টলমেণ্টত তেনেকুৱা দেখাইছে, কোনো ভয় নাই, আপোনালোকে PM-Kisaনৰ পইচা লাভ কৰিব পাৰিব। একো কৰিব নালাগে আপোনালোকক। অনলি ফৰ আপোনালোকক এটা বস্তু কৰিব লাগিব, যদি ইয়াৰ মাজত কোনো আপডেট আহে তেনেহ'লে আপোনালোকক KYC ডকুমেণ্টছখিনি দিব লাগিব। যদি KYC ডকুমেণ্টছখিনি আপোনালোকে ফুলফিল কৰিব পাৰে, সেইখিনি দিব পাৰে, তেনেহ'লে আপোনালোকৰ পইচা পাব। মই কৈছোঁ আপোনালোকক PM-Kisaনৰ পইচা পাবলৈ হ'লে KYC ডকুমেণ্টছৰ প্ৰয়োজন হ'ব পাৰে। KYC ডকুমেণ্টছত কি পৰে? ভোটাৰ ID, পেন কাৰ্ড, আধাৰ কাৰ্ড, যাৱতীয় এইখিনি ডকুমেণ্টছ হ'লেও আপোনালোকে KYCটো কমপ্লিট কৰাব পাৰিব। KYC যদি খোজে তেনেহ'লে আপোনালোকে KYCটো জমা দি দিব, আপোনালোকৰ পে'মেণ্ট ফাঁচি নাথাকে। তো বন্ধুসকল, মোৰ লেংগুৱেজটো অলপ ইপিনে সিপিনে হৈ যাব পাৰে, তাৰ কাৰণে মই ক্ষমা খুজিছোঁ। আপোনালোকে এইটো ভিডিঅ'ত চাই আছে যে মই কি কৈ আছোঁ সেইটো শুনি আছে। তো চাওক, PM-Kisaনৰ পইচা কোনো বাকী নাথাকে, চবেই পাব। যিকেইটা ফাৰ্মাৰ আছে গোটেই ফাৰ্মাৰবিলাকে PM-Kisaনৰ পইচা লাভ কৰিব পাৰিব। তো থুলমূলকৈ এইখিনিয়ে, কোনেও বাদ নপৰিব, চবেই পইচাখিনি পাব। আৰু হ'ল যিবিলাকৰ ৰিজেক্ট হৈছে তেওঁলোকে এপ্লিকেশ্যনটো তৈয়াৰ কৰি য'ৰ পৰা তেওঁৰ এনৰলমেণ্টটো হৈছিল যিটো অফিচৰ পৰা, তাতে গৈ জমা দিব ভেলিড ডকুমেণ্টছ লৈ গৈ, তেতিয়াহে তেওঁৰ প্ৰব্লেমটো ছল্ভ হ'ব। আৰু আহিল অসমৰ আধাৰ আপডেট যিটো দিব লাগে PM-Kisanত, নহ'লে পইচা নাহে। এইটো ফেক নিউজ। একচুৱেলি আমাৰ অসমত 2% মানুহৰ আধাৰ কাৰ্ড নাই, তাৰ কাৰণে চবেই আধাৰ কাৰ্ড দিব নোৱাৰে। তাৰ কাৰণে আমাৰ আধাৰ কাৰ্ড ভেলিড নহয় PM-Kisaনৰ কাৰণে। যাৰ আছে সি দিব পাৰে, আৰু যাৰ নাই তেওঁ ভোটাৰ ID বা পেন কাৰ্ড বা গাঁৱৰে চাৰ্টিফিকেট বা পঞ্চায়তৰ চাৰ্টিফিকেট দি আৰু তেওঁৰ খাজনা ৰচিদৰ লগত ডাক নম্বৰ, পাট্টা নম্বৰ সেইবিলাক লৈ এইটো আপডেট দিলেহে তেওঁ লাভ কৰিব পাৰিব, যদি KYC খোজে। আৰু যদি KYC নোখোজে তেনেহ'লে আপোনাৰ কৰিবলগীয়া একোৱেই নাই, আপোনালোকে লাভ কৰিব পাৰিব তিনিটা কিস্তি। আশা কৰোঁ আপোনালোকে তিনিটা কিস্তি লাভ কৰক 2019 আৰু 20। এইটো স্কিমটো 5 বছৰৰ কাৰণে দিয়া হৈছে। 5 বছৰৰ পিছত কিজানি এইটো আপডেট কৰি আৰু বঢ়াই দিয়া হ'ব কৃষকৰ কাৰণে। মই আশা কৰোঁ যে চৰকাৰে পদক্ষেপটো ল'ব ফাৰ্মাৰৰ কাৰণে। ফাৰ্মাৰে বহুত কষ্ট কৰি জীৱন চলাই আছে, তাৰ কাৰণে চৰকাৰে অলপ চাই থাকিব। তো চৰকাৰে চালেই নহ'ব, PM-Kisaনৰ দৰে আৰু দিয়া এটা স্কিম, ইয়াতকৈ ভাল স্কিম দিব লাগে ফাৰ্মাৰৰ, অনলি ফৰ ফাৰ্মাৰৰ কাৰণে। আজিৰ ভিডিঅ'ত মই এইখিনিয়ে ক'লোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'ত এইখিনিয়ে। খুদা হাফিজ, বাই, বন্দে মাতৰম।